এনজয় কৰিছা নেকি? এনজয়। নেক্সট এবাৰ আমি ইনক্লাইন চাই মাৰিম। কেনেকুৱা ফিল কৰিছা যে পুচাপ মাৰি? বহুত কষ্ট বুলি কৈছে মেইন এনজয় মাৰি কৰিলে নহ'ব, এইকেইটা কৰিব লাগিব। এটা বিৰাট ইম্পৰ্টেণ্ট কাম, যিহেতুকে very good exercise for decline with reverse grip. see the pump. একদম ৰেইনি ছিজন। ভাবিছিলোঁ ৱৰ্কআউট কৰিম বুলি, কিন্তু যাবই হোৱা নাই। এই শিয়াল ঘূৰি আছে 7টা বজাত, যাওঁ ভাবি থাকোঁতে ইমান দেৰি হৈ গ'ল। চ' এতিয়া অৱশেষত ভাবিছোঁ যে যাওঁ, জিম যাব লাগিব। চ' এতিয়া জিম যাব ৰেডি হৈছোঁ। এই ঘৰৰ ওচৰতে অৱশেষত যাব ওলাইছোঁ। বহুত বাধা বিঘিনি নেওচি এয়া বাইক ষ্টাৰ্ট দিওঁ। বাধা বিঘিনি মানে বৰষুণ, কেৱল বৰষুণ। আজি ভাবিছিলোঁ নহ'ব আৰু, এতিয়া আকৌ পেলাই আছে অলপ কিনকৈ। চ' জিমত লগ পাই আছোঁ। এয়া আমাৰ জিম, এইটো হেৰি নকৰা। এয়া আমাৰ জিম আহি পালোঁ। এই যে বৰষুণত আহিম বুলি ভাবিছিলোঁ, ভবা নাছিলোঁ আমি। তুমি ইমান চিৰিয়াছ কিয় হৈছা? এই বৰষুণত জিম, আমাক দেখুৱা। এই বৰষুণত জিম। মোৰ গুৰুজীক ৰখি আছিলোঁ, এই গুৰুজী আহি পেলাই। গুৰুজী ক'ত? এইটো গুৰুজী, গুৰুজী জিম কৰি আছে এতিয়া। এই বৰষুণত জিম আহোঁকে ভাবি থাকোঁতে ইমান দেৰি হ'ল। তাতে আৰু তোমাক এটা মই কথা সুধিম। কি কথা? তুমি কেমেৰাটো ভালকৈ ধৰাচোন। ধৰিছোঁ। এনজয় কৰিছা নেকি? এনজয়, আমাৰ মেইন বস্তু এনজয়। ত' দৌৰা এতিয়া আমাৰ জিম পালোঁ আমি। জিম পাওঁ আমি। ৰ'বা আজি কি কৰিবা? আজি কি কৰিবা? এইখন চেণ্ডেলৰ দোকান হয়। ৰেডি হৈ আছে এতিয়া। এয়া জোতা পিন্ধিম, ময়ো পিন্ধিম। আমি জোতা পিন্ধি ৰেডি হৈ লওঁ। তাৰপিছত আজি কি কৰিম? কি কৰিম? আমাৰ ডিচিশ্যন কি মাৰিম? চেষ্ট কৰিম চেষ্ট আৰু ট্ৰাইচেপ মাৰিম। অ'কে। আমি আজি ইনক্লাইন ডাম্বেল প্ৰেছ কৰিম আমাৰ ৰিপৰ্ট। সকলোৱে চাই থাকক। আমি এতিয়া জিমতে আছোঁ। এয়া চব ৱৰ্কআউটত বিজি। শুই থাকিলে নহ'ব, আহিব লাগিব আৰু ৱৰ্কআউট কৰিব লাগিব। তেহে এনজয় হ'ব। এণ্ড ছাবস্ক্ৰাইব, এনজয় বাই দিছ। লেটছ গ'। এয়া মাৰিব ছেকেণ্ড ছেট 12 repetition minimum. Incline dumbbell with hammer grip. আৰু পিছফালে এজন চিদানন্দ ফ্ৰেণ্ড জিমত কৰি আছে। বাইচেপ নেক্সট এবাৰ আমি ইনক্লাইন চাই মাৰিম। 3 সেটকে ৰিপিটেশ্যন 12 to 15 মাৰিম। 12 to 15. Let's go. Incline fly with dumbbells. কি ৱৰ্কআউট কৰিম আমি? এবাৰ আমি ফ্লেট বাৰবেল প্ৰেছ মাৰিম 4 সেট। Flat barbell press 4 set. So 8 to 12 reps. 8 to 12 try কৰিম আমি। গাইজ এটা কথা আপোনালোকে ৱাৰ্ম আপ কৰি ল'ব দেই প্ৰথমতে। ৱাৰ্ম আপটো চলতে অলপ লাগিছিলে বাৰু। চ' লেটছ গ'। আমি ফেট প্ৰেছটো আমি স্পীড মেচিনত ট্ৰাই দিলোঁ। মানে আজি মানুহ বহুত হৈছে, চেয়াৰৰ অভাৱ, বেঞ্চৰ অভাৱ।
flat bench press. কৰি আছো কেনেকুৱা ফিল কৰিছা বহুত পাম হৈছে পাম চোৱা ৱাও কেনে এনজয় পাম হৈছে ভাল অলপ ভাল হৈছে অলপ টাইম দিব লাগিব তেতিয়া বডি পাম্প হ'ব বডি পাম্প ফ্লেট বেঞ্চ প্ৰেছ মাৰি আমি পুছ আপ ট্ৰাই কৰিছোঁ তিনিটা ছেট মাৰিম ৰেপিটেশ্যন দি যাই যাব কেনেকুৱা ফিল কৰিছা যে পুছ আপ মাৰি বহুত কষ্ট বুলি কৈছে চ' কষ্টটো কৰিবই লাগিব যিহেতু আমাৰ বডি মেইন এনজয় দিছ নেক্সট পেকটাত ভাই পেকটাত ফ্লাই মেচিন পেকটাত ফ্লাই লেটছ গো ভাই মাৰি দিবি এইডাল মাৰিছা আগত আছে কোনোবাই মাৰি আছে চাবি কৰিম মাৰিবলৈ চাৰিটা ছেট মাৰিম ৰেপিটেশ্যন ৰিপিটেশ্যন 12 to 15 okay next fly চাবিটো দুখ পাবি জিম কৰিলে নহ'ব এইকেইটা কৰিব লাগিব ভাই দিয়ে লগোৱা তুমি ভালকৈ লগাইছা বহুত ভাল এক্সাৰচাইজ হয় নেকি এতিয়া আমি কি কৰিম সেইটো বেষ্ট প্ৰেছ নহয়তো ঠিক আছে ঠিক আছে স্পীড মেচিন মানাব কৰিব এতিয়া মই কৰিম নেকি ঠিক আছে এইটো এটা বিৰাট ইম্পৰ্টেণ্ট কাম যিহেতুকে ঘামে সকলোকে চুৱেটিং চ' চাফ চিকুণতা completed chest workout now it's pausing time অতি সুন্দৰ হৈছে wow nice what a pump very good